হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই নিউ ব্লগ। মই পূৰবী আপোনালোকৰ সকলোকে মোৰ এটি নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু এতিয়া দেখিছে ওলাই মেলি আছোঁ, যাওঁ পূজা চাবলৈ। পূজাৰ বতৰ যিহেতু ঘৰতনো কিমান সোমাই থাকিব ভাবিলোঁ অকণমান ওলাই যাওঁ, লগতে আপোনালোককো লৈ যাম। তো ভিডিঅ'টো আৰু পূজা বুলি অকণমান সাজি কাচি ওলাইছোঁ। আৰু আজি মহানৱমীৰ মই আৰু ইয়াৰ আগৰ ভিডিঅ'টোত দেখিছেই কুমাৰী পূজাৰ বিষয়ে মই ভিডিঅ' দিছিলোঁ। তো তাৰ পৰা আহি মই এতিয়া তালৈ যিহেতু সোনকালে গৈছিলোঁ, এতিয়া পাছবেলা টাউনৰ পূজা চাবলৈ বুলি ওলাইছোঁ। আমাৰ শিৱসাগৰৰ পূজা চোৱাসকলেতো চাইছেই, আৰু যিসকলে শিৱসাগৰৰ নহয়, শিৱসাগৰত পূজা চোৱা নাই, আজি মোৰ ভিডিঅ'ৰ জৰিয়তে চাই থাকিব। মই আৰু আমাৰ শিৱসাগৰত বহুত কেইখন পূজা মণ্ডপত পূজা পাতে, তো মই সকলোবিলাক দেখাই থাকিম। এইপিনে ভাবিছে চাগে পূজালৈ আহি মই ক'ত আছোঁহি, বা ঘৰলৈ ওলাই মেলি আহিলোঁ। আৰু এয়া বাহঁতৰ চাদৰ ওপৰত মানে বা মই আৰু ভাগিনটো তেনেকৈ পূজালৈ যাম, আপোনালোকে দেখিবই। আৰু এইফালে দেখিছেনে আহি আমি টাউন পাই গ'লোহি। টাউন পাই অকণমান খোজকাঢ়ি গৈয়ে পাই যাম আমাৰ ফাৰ্ষ্ট পূজা মণ্ডপ, ফাৰ্ষ্ট পূজা ভাগ। তো ব'লক, এইফালে দেখিছেনে ইমান ধুনীয়া ধুনীয়া ৰঙীন ৰঙীন গীত দিছে, দেখিয়ে ভাল লাগিছে। আৰু ব'লকচোন এতিয়া ভিতৰতে সোমাই যাওঁ, আৰু লগতে দেৱী মাৰ চৰণত সেৱাটো কৰি লওঁ। আৰু দেখিছেনে ইমান ধুনীয়াকৈ মণ্ডপ সজাইছে, দেখি ইমান ধুনীয়া লাগিছে। আৰু প্ৰথম পূজা ভাগৰ পৰা ওলাই আহি এয়া নেক্সট আমাৰ পূজা মণ্ডপ ভাগ ওচৰা ওচৰিকৈ হয় বাৰু। ব'লক ইয়াতো সোমাই যাওঁ। আৰু এই পূজা মণ্ডপ ভাগ কিছু ব্যতিক্ৰম, ভিতৰত দেখিব আপোনালোকে ইমান ধুনীয়াকৈ সজাইছে নহয়। আৰু এইফালে দেখিছেনে অতীত, আৰু সকলোৱে ফটো মৰাত ব্যস্ত। এইফালে সেইফালে দেখিছেনে মানুহৰ ভিৰ, কিন্তু ফটো মৰাটো মেইন যিহেতু সকলো। আৰু এইফালে ভিতৰলৈ সোমাই আহি দেখিছেনে আৰু এইফালে ওলাই আহিলোঁ। আমিও দুই এখন ফটো মাৰিলোঁ বাৰু, ভিডিঅ'টোৰ লাষ্টত ফটোকেইখন দি দিম, চাবচোন। আৰু এইফালে এটা ধুনীয়া বস্তু দেখিছেনে, কি হয় বাৰু আপোনালোকে ধৰিব পাৰিছেনে? এইবিলাক আমি চাহ খোৱা ডিছপ'জেল গ্লাছবিলাকৰ পৰা ইমান ধুনীয়া এটা বনাইছে, দেখিছেনে সজাই থৈছে, আৰু ধৰিবই পৰা নাই লাইটিংবিলাকৰ পৰা। তো আৰু এতিয়া ব'লক দ্বিতীয়খন পূজা মণ্ডপ পালোঁহি। ইয়াৰ ভিতৰত সোমায়ো দেৱী মাৰ ওচৰত এটা সেৱা কৰি লওঁ। আৰু বহুত কেইখন মণ্ডপ আছে বুলি মই কৈছিলোঁ, চবতে মই অকণমান সময়ৰ কাৰণে সেৱা কৰিছোঁ আৰু ওলাইছোঁ। তাৰ মাজতে আপোনালোকক অকণমান মই ভিডিঅ'টো দেখুৱাই দিছোঁ। আৰু এয়া দেখিছেনে বজাই আছে ঢোল, আৰু এই ঢোলটোৰ অবিহনে পূজা ভাগ আধৰুৱা, নহয় জানো? দুৰ্গা পূজা আধৰুৱা। আৰু দুৰ্গা পূজা বুলি ক'লে খিচিৰিৰ কথাটো মনলৈ আহেই, নহয় জানো? খিচিৰি অবিহনেও দুৰ্গা পূজা আধৰুৱা। তো এইফালে খিচিৰি দি আছে, আমি খাই লওঁ। এইফালে দেখিছেনে মানুহৰ ভিৰ কিমান, তথাপিতো ইমান ধুনীয়াকৈ এইফালে খোৱাৰ কাৰণে ব্যৱস্থা কৰি দিছে, দেখিছেনে? ভাল লাগিলে বহুত খাই, পূজাৰ খিচিৰি খাই মানে বহুত ভাল লাগে মোৰ। আপোনালোকে খায়নে বাৰু জনাবচোন দেই। তো এতিয়া ব'লক আৰু এখন পূজা মণ্ডপত সোমাই লওঁ। আৰু আপোনালোকে ভাবিছে চাগে এয়া পূজা মণ্ডপ নে বিয়া, ইমান ধুনীয়াকৈ সজাই থৈছে, নহয়নে? এয়া আমি সোমাই ল'লোঁ, বিয়া নহয় বাৰু, বিয়া বুলি নাভাবিব আপোনালোকে। এইফালে দেৱী মাৰ মূৰ্তি, আৰু ইয়াতো দেৱী মাৰ চৰণত সেৱা কৰি ল'লোঁ। অকণমান সোমাইছোঁ আৰু ওলাইছোঁ, দেখিছেনে? বেছি সময় কৰা নাই, নহ'লে সকলোলৈকে ঘৰলৈ যাবলৈ দেৰি হ'বগৈ।
আৰু এইফালে দেখিছেনে কিমান মানুহৰ ভিৰ। অকণমানি ল'ৰা ছোৱালীৰ লগত লৈ গ'লে দিগদাৰে হয়। মোৰ যিহেতু অকণমানি ছোৱালীজনীক মই লগত লৈ গৈছোঁ, বহুত দিগদাৰে হৈছে। তথাপিতো নিবই লাগিব নহয় জানো, পূজা যিহেতু সিহঁতৰে, আমাৰনো কি আৰু। আৰু এইফালে দেখিছেনে গণিব নোৱাৰা মানুহ আৰু দোকানবিলাক দেখিছেনে। আৰু ব'লকচোন আহি আৰু এবাৰ পূজা মণ্ডপ পালোহি, ইয়াতো সোমাই লওঁ। আৰু ফাইনেলি এটা বস্তু আজি বিচাৰি পাইছোঁ, স্পাইল পটিটো। যিহেতু এইটো সময়ত বহুত ভাইৰেল হৈ আছে, তো দেখি আৰু ৰোৱা নাই, কিন্তু এইটো ল'বৰ কাৰণে প্ৰায় আধা ঘণ্টামান ৱেইট কৰিবলগীয়া হ'ল। দেখিছেনে কেনেকৈ বনাইছে, তাকো মই অকণমান দেখাই দিছোঁ। শুনি আছিলোঁ আৰু দেখিলোঁ। আৰু এতিয়া চাওকচোন, এইফালে দেৱীমাৰ ওপৰত কিমান ধুনীয়াকৈ নৃত্য কৰিছে। মই আনকালে পূজালৈ আহিলে কিন্তু দেৱীমাৰ ওপৰত মূৰ্তিজনাহে দেখোঁ, এনেকৈ নৃত্য কৰাৰ আগতে এদিনো দেখা নাই। এটা স্পাইল কৰিবৰ কাৰণে ৰৈ প্ৰায় আৰু এইফালে মা দুৰ্গাই মহিলাবোৰক কেনেকৈনো বধ কৰিছিল, একদম চকুৰ সন্মুখতে দেখি আহিলোঁ। বহুত ভাল লাগিলে চাই। ভাল লাগিলেনো কি আৰু, ভয়ো লাগিলে। এবাৰো এইবিলাক দৃশ্য দেখা নাই। আপোনালোকে চাওকচোন। ভিডিঅ'টোৰ জৰিয়তে দেখিছেনে ইমান ধুনীয়াকৈ গোটেই দৃশ্যটো উপস্থাপন কৰিলে, বহুত ভাল লাগিলে চাই। আৰু আমি আগলৈ আহি আৰু এভাগ পূজা মণ্ডপৰ ভিতৰলৈ সোমাই গৈ সেৱা কৰি ল'লোঁ। আৰু দেখিছেনে অহাৰ পৰা কিমাননো ঘূৰি ফুৰিব, সঁচাকৈ ভৰিৰ বিষ হৈ গৈছেগৈ। তথাপিতো বহুত ভালো লাগিছে বাৰু, সেইটো কাৰণে ভাবিলোঁ অকণমান বহি লওঁ। আৰু এইফালে ফূৰ্তি দেখিছে, তাইৰ ফূৰ্তি দেখি নিজৰ সৰুকালটোলৈও মনত পৰি গ'ল। পূজা বুলি ক'লে আমিও আগতে এনেকৈয়ে জঁপিয়াই আছিলোঁ। আগৰ ফূৰ্তিবোৰ এতিয়া আমাৰ মনত নাই, তথাপিতো ইহঁতি এনেকৈ ফূৰ্তি কৰি থাকিলে ভাল লাগে। আৰু এইফালে দেখিছে কিমান মৰম মামীয়েকলৈ। আৰু এইফালে দলৰ প্ৰাংগণতে এতিয়া টাইম প্ৰায় 11টা বাজিবই হ'ল। 5টা বজাতে অহা দেখিছেনে, ঘূৰি 11টা বাজিলে আৰু ভাগৰো লাগিছে। সেইটো কাৰণে ভাবিলোঁ ঘৰলৈ যাওঁ। তো ব'লক। আৰু আজি ভিডিঅ' চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব, এটা কমেণ্ট কৰিব। আৰু কোনোবাই যদি ছাবস্ক্ৰাইব নকৰাকৈ ভিডিঅ'টো চাই আছে, প্লিজ ছাবস্ক্ৰাইব কৰি দিব। আগলৈ যাতে মই আৰু ধুনীয়া ভিডিঅ' দিব পাৰোঁ, তাৰ কাৰণে আশীৰ্বাদ কৰিব। আজিলৈ বাই বাই।